Good morning guys, welcome back to my YouTube channel. तो भाई यार আজি कुछ माने की जब लगा ना और ना तो भावसो और ना आमा घरटे एक्सप्लोर कर दिया जी. So आओ guys घर तो चाओ. Guys बाहर पर looks तो इनको और ना घर और पूरा घर और ना guys जगह बेसी नहीं. तो guys इतो हमार मेन किता और ना इतो इफाले घुमाई जाए guys इतो बाम ग्रिल तो guys ग्रिल तो जनिबा खुला আছে और ना পিছত বঢ়িয়াকৈ গাইছ এনেকৈ সোমাই যায় ইয়াত আমাৰ বাহন ইয়াতে থৈ দিওঁ আৰু না গাইছ জাগা নাই না তো ইয়াতে থাকে বাহনখন পুৰা জিকি আছে গাইছ আজি বৰষুণ ওলাই যোৱা গাইছ তাৰপিছত পাম এইটো আমাৰ ৰুম আৰু না টিভি থকা চ' লেতেৰা হৈ আছে গাইছ ঘৰ মানুহ চৰ নাই না আজি কোনো এইটো আমাৰ ককা আইতাহঁত চ' লেতেৰা হৈ আছে গাইছ ঘৰটো আজি চব চিজিল হৈ আছে পিছত গাইছ ইটো ৰুমত সোমালোঁ ইটো ৰুমত সোমাই এইটো মোৰ ছেটআপটো আৰু না গাইছ এইটো মোৰ কম্পিউটাৰ ছেটআপ চলোৱাই নপৰে গাইছ থাকি থৈ দিয়া আছে থাকক দে গাইছ না এইটো আমাৰ ইনভাৰ্টাৰটো আৰু না গাইছ য'ত নেকি ইয়াৰ পৰা লাইন ক্লিক কাৰেণ্ট পায় চুইচটো টিপি দিব লাগে গাইছ তাৰপিছত গাইছ ইফালে আমাৰ কাৰখান থৈ দিয়া যায় আৰু না ইয়াতে জাগা নাই না গাইছ ইটো ৰুমতে থৈ দিব লাগে আৰু বাহনখন চ' সৰু জাগা থৈ দিছোঁ আৰু না গাইছ ইয়াতে তো গাইছ ইয়াৰ পিছত যাওঁ মোৰ ৰুমত মানে পিছফালে যাওঁ আমি মোৰ ৰুমটো মানে পিছফালে আৰু না গাইছ তো বলক যাওঁ মোৰ ৰুমত গাইছ বলক যাওঁ পিছফালে যেনিবা এইটো বৰ্তমান কিটচেন হৈ আছে আমাৰ আন্ধাৰ হৈ আছে গাইছ পুৰা একো থ'ব জাগা নাই আৰু এইটো যেনিবা ফ্ৰিজটো আৰু না ফ্ৰিজত একো বস্তুৱে নাই গাইছ খালী হৈ আছে ফ্ৰিজ আজি পুৰা খালী গাইছ আজি ফ্ৰিজ ইয়াত ফাদাৰৰ মেডিচিনে থৈ দিয়া আছে পিছত গাইছ বলক আৰু না যাওঁ মোৰ ৰুমত বোলে খুলিব লাগিব খিলিটো খুলি দিয়াৰ পিছতে পাম ইফালে মোৰ ৰুমত সোমালোঁ আৰু না মানে গাইছ মোৰ ৰুমটো পুৰা জলজোখ হৈ আছে মানে কি আৰু না গাইছ চাফা তাফা কৰা নহয় লেতেৰা হৈ পৰি থাকে গাইছ তো চাওকচোন মোৰ ৰুমটো চব পুৰা লেতেৰা হৈ পৰি আছে গাইছ ইফালে এনে সজোৱা বস্তু অলপ ফুল চুল থৈ দিয়া আছে প্লাছ ইয়া পুতলা পৰি আছে প্লাছ দিছ ওৱান এইটো মে হো না বাবা তাৰপিছত ইফালে ফটোৱে থোৱা আছে গাইছ চব মোৰে ফটো আৰু না মোৰ ৰুমত যেনিবা গাইছ মোৰে ফটো তো ইফালে মোৰ সৰু কালৰ ফটোকেইটা আছে গাইছ এইকেইটা এইটো কোন কমেণ্ট কৰি জনাবচোন গাইছ সৰু ফটো গাইছ তো ইয়াত এনে সজাই থৈ দিয়া আৰু না গাইছ মানুহ বহা নিচিনা তো গাইছ মোৰ এতিয়া কাপোৰ চাপোৰ থৈ দিয়া যায় এনে গাইছ পিন্ধি থকা যায় আৰু না গাইছ তাৰ কাৰণে আনা নাই আৰু না পিছত ইফালে থৈ দিয়া আছে ইফালে ৱাটচটো দুটা ফটো লাগি আছে পুৰা আমাৰ এয়া চইন ফটো প্লাছ ইফালে আৰু এটা ফটো লাগি আছে গাইছ এইটো এটা পিছত গাইছ এইটো এটা টেবুল প্লাছ এইটো এটা সৰু চেয়াৰ গাইছ পিছত ইফালে টেবুলটো চাওঁছো গাইছ মই 1 বছৰমান বহাই নাই পাই গাইছ পাই ইফালে কিতাপে লোৱা নপৰে গাইছ চা না কিতাপে নাই পুৰা ইয়া কিতাপে নাই গাইছ প্লাছ এইটো মোৰ বিচনা আৰু না গাইছ য'ত নেকি মই ৰাতি ঘুমাই টোপনি মাৰোঁ গাইছ তো গাইছ যেনিবা এইটো আমাৰ বৰ্তমান ষ্ট'ৰ ৰুম হৈ পৰি আছে আৰু না মোৰ ৰুম এইটোৱে আছিল গাইছ ফাৰ্ষ্ট পিছত এই ৰুমটো বিৰাট গৰম গাইছ তাৰ কাৰণে ওলাই সিটো ৰুমত গ'লোঁ আৰু না এইফালে গাইছ পুৰা বস্তু পৰি আছে প্লাছ মোৰ চুকেইটা এইফালে পৰি আছে গাইছ পিন্ধা নপৰে গাইছ এইকেইটা চু চ' পৰি আছে গাইছ প্লাছ ইফালে এটা ৰুম আছে গাইছ এইটো ৰুমটোত মানুহ বৰ্তমান নাথাকে এনে পৰি আছে আৰু না গাইছ এতিয়া আমাৰ মন্দিৰটো আৰু না বৰ্তমান চাগে এনেকৈ দিয়া হ'ল গাইছ বন্ধ হৈ আছে শিৱ বাবা মন্দিৰ আৰু না জয় বলবম গাইছ তো ইফালে যাই পিনি কি এইটো আমাৰ শাল যেনিবা মায়ে শাল বৈ আৰু না বৰ্তমান বোৱা নাই গাইছ নবৈ আৰু না এতিয়া এনেকৈ পৰি আছে গাইছ পিছত গাইছ ইফালে যেনিবা আমাৰ বাথৰুমটো আৰু না এইটো বম নহয় যেনিবা টেংকি আৰু না গাইছ সৰু টেংকি এটা এইফালে পানীৰ ড্ৰাম পৰি আছে যেনিবা মোৰ সৰু সুৰা বিজনেছ আৰু না গাইছ পানীৰ বিজনেছ তো ইফালে বাথৰুম দুটা মানে এটাচ আৰু না গাইছ চব পিছত ইফালে দমকল গাইছ দমকলটো মাৰা নাযায় যেনিবা না চব মটৰৰে কাম চলে তো গাইছ ইফালে বাথৰুমকেইটা তো গাইছ আৰু ইফালে মোৰ ৰুমে যাব পাৰে আৰু এইফালে বাহিৰ
তো গাইজ বলক যাওঁ বাহিৰত গাইজ এইটোৱে এটা সৰু সুৰা ভিডিঅ' আছিলে আৰু না অসম দৰৰ গাইজ ঘৰটো সৰু যেনিবা জেগা নাই মেইনলি গাইজ আমাৰ তাৰ কাৰণে সৰু সুৰা এটা ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল গাইজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ তো বাই